এই তোৰ বাওঁ হাতটো মোক দি দে নহ'ব মোক বাওঁ হাতটো দি দে তই মোক খুন এয়া লৈ ল কুকুৰ ৰাতিপুৱা হগা পাছত পকৰ ধৰাবলৈ তই জান মই তোমাক বিয়া কৰাব নোৱাৰিম কিন্তু কিয় দে মোৰ ঘৰৰ মানুহে মান্তি নহ'ব কোন কোন আছেনো তোমালোকৰ ঘৰত এজনী ঘৈণী আৰু 3টা ল'ৰা ছোৱালী কি এই তই বৰ বেছি কথা কবি এই আঙুলি তলত ৰাখি কথা কবি ক'ত যাব ল'ৰা মদ আনোগে মদ তই ইমান সৰু পলিথিন ফুটি যাব চাবি নেকি পলিথিনত মাৰিলে নেকি কি কৰিছা মই সহায় কৰো নেকি সেইটো ধৰা মুখে পাম দিয়া নি মুখে সেয়া দিয়ে বল দিয়াটো ৰাকেশ ঐ তোৰ খুলখালি আৰু ঘৈণীয়াৰ মাজত পাৰ্থক্য কি এই ভাই সাধাৰণ কথা খুলখালিয়ে জোতা লুকুৱাই পইচা লয় আৰু ঘৈণীয়ে জোতা গালে দলিয়াই পইচা লয় এ যা নেলাগে তোৰ লিখীয়া গাৰ্লফ্ৰেণ্ড অনবৰতে কৈ থাকিবি ক'ৰপৰা কম ইমানখিনি কথা ভেট কাট ফোন কাট বেছি এজনে কেলে গালি পাইছ নে কাটিবি এই কটা নাই মিউট কৰি থৈছিলো মিউটটো আঁতৰাই লওঁ ৰ হেল্ল' দেখা ক'ত আছিলে ইমান দেৰি দেহা মই আহিলো দাদা আপোনাৰ নেকি কালি কিনিছিলো ৰুমালখনৰ কথা গাৰ্লফ্ৰেণ্ডে ঠগি দিলে বে কেলে টেনচন লৈছে মই আছো তোৰ এইটো ভিডিঅ' চা এইকেইটা পুৰা ভাইৰেল হৈছে তোৰ 500 ফলোৱাৰ্ছ হৈ গ'ল বে কোন হয় ডাঙৰ মানুহ দেখিবলৈ পাই যায় বাইকৰ চাবিটো দেচোন পতককে কেলে দে না পতককে দিব নোৱাৰিবি অকল চাবিটো দে না মোক দে না চাবিটো দে কাণখন বৰ খোজাইছিলো এই বেয়া খোজাইছে কাণখন তই নেদেখ নি আবে মোক চিনি পাইছ নাই তই কোন হয় চাই ল'ম তোক মাৰি দিলে বে তো গাইজ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ভিডিঅ' আহি থাকিব তো চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব এয়া আমাৰ মালিংগা এজন আমাৰ চমৰা মেইন প্লেয়াৰ তাৰপিছত এইটোতো ৰাকেশ এইটো মই হ'ব দিয়ক বাই বাই